নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক প্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম মিনিং এণ্ড ডেভেলপমেণ্ট অফ হিউমেন ৰাইটছ জিকে ইণ্ডিয়ান পলিটি বাই কুইক প্লাছ আহা ষ্টাৰ্ট কৰোঁ মাল্টিপল চইচ অবজেক্টিভ টাইপ কুৱেশ্যন এনেধৰণৰ কিছুমান কুৱেশ্যন আহে চাবা কুৱেশ্যন নম্বৰ 1 হিউমেন ৰাইটছ আৰ হিউমেন ৰাইটছ কি অপশ্যনসমূহত চাবা এত আছে ইউনিভাৰ্চেল ৰাইট বিত আছে পলিটিকেল ৰাইট চিত আছে ইকনমিক ৰাইট আৰু ডিত আছে অল অফ ডেম ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অল অফ ডেম মানে তোমাৰ হিউমেন ৰাইটছ মানে হৈছে ইউনিভাৰ্চেল ৰাইট পলিটিকেল ৰাইট আৰু ইকনমিক ৰাইট এই তিনিটাই ইগলো হেতু অন্তৰ্ভুক্ত হৈ আছে আৰু এই তিনিটাই থাকিলেহে মানুহ এজনে তোমাৰ অধিকাৰ পাব তেওঁ সম্পূৰ্ণ অধিকাৰৰ কাৰণে এই তিনিটা উপাদান অত্যাধিক প্ৰয়োজনীয় এগৰা ৰাইটছ তেওঁক লাগিবই লাগিব আহা নেক্সট কুৱেশ্যন নম্বৰ 2 নেশ্যনেল কমিশ্যন ফৰ হিউমেন ৰাইটছ ইন ইণ্ডিয়া ৱাজ ফৰ্ম ইন নেশ্যনেল কমিশ্যন ফৰ হিউমেন ৰাইটছ কিমান চনত ইণ্ডিয়াত গঠন হৈছিল অপশ্যনসমূহত চাবা এত আছে 1996 বিত আছে 1994 চিত আছে 1993 আৰু ডিত আছে 1992 ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি 1993 1993 চনত নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইণ্ডিয়াত ফৰ্ম হৈছিল মনত ৰাখিবা কুৱেশ্যন নম্বৰ 3 ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ৱাজ ছেট আপ ইন হুইচ ইয়াৰ কিমান চনত ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ছেট আপ হৈছিল অপশ্যনসমূহত চাবা এত আছে 1940 বিত আছে 1943 চিত আছে 1946 আৰু ডিত আছে 1948 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1948 1948 চনত ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ছেট আপ হৈছিল মনত ৰাখিবা যাক শ্বৰ্ট ফৰ্মত UDHR বুলিও কোৱা হয় আহা নেক্সট কুৱেশ্যন নম্বৰ 4 ওমেন্স ৰাইটছ আৰ ৰেকগনাইজড এজ ওমেন ৰাইটছক মহিলাসকলৰ যি অধিকাৰ সেই অধিকাৰক কি অধিকাৰ বুলি কোৱা হয় আৰু কি বুলি স্বীকৃতিপ্ৰাপ্ত দিয়ে অপশ্যনসমূহত চাবা এত আছে কাষ্টমেৰী ৰাইট বিত আছে হিউমেন ৰাইট চিত আছে মৰেল ৰাইট আৰু ডিত আছে নান অফ ডেম 4 নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হিউমেন ৰাইট মানে মানুহৰ মৌলিক অধিকাৰ মনত ৰাখিবা পুৰুষৰ যি ধৰণে ৰাইটছ আছে ঠিক একেধৰণে মহিলাসকলৰো সমানে ৰাইটছ হোৱাটো অত্যন্ত প্ৰয়োজনীয় আহা নেক্সট কুৱেশ্যন নম্বৰ 5 নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইন ইণ্ডিয়া কেন অপশ্যনসমূহত চাবা এত ছাছপেণ্ডেড হিউমেন ৰাইট বিত আছে এনফৰ্চ হিউমেন ৰাইট চিত আছে ৰেকগনাইজড হিউমেন ৰাইট আৰু ডিত আছে অল অফ দ'জ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইনফৰ্চ হিউমেন ৰাইটছ মনত ৰাখিবা এইবাৰ এক্সামত প্ৰায় আহে নেক্সট কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফ্ল'য়িং ফেক্টৰ আৰ কণ্ট্ৰেৰী টু চিলড্ৰেন ৰাইটছ শিশু অধিকাৰসমূহৰ ভিতৰত কোনটো পৰে অপশ্যনসমূহত চাবা এত আছে চাইল্ড মেৰিজ বিত আছে পভাৰ্টি চিত আছে চাইল্ড লেবাৰ আৰু ডিত আছে অল অফ দ'জ ইয়াত যদি চাবলৈ যোৱা যায় এই গোটেইকেইটাই হ'ব কাৰণ শিশু অধিকাৰ বুলি ক'লে চাইল্ড মেৰিজো পৰে কাৰণ বহুত কম বয়সত ল'ৰা ছোৱালীক বিয়া পাতি দিয়া দেখা যায় কিছুমান পৌৰাণিক নীতি প্ৰথা অনুসৰি সেই গতিকে যাতে এনেধৰণৰ কিছুমান সমাজত বিশৃংখল সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চাইল্ড মেৰিজ এক্ট কিছুমানো আছে যাৰ দ্বাৰা বন্ধ কৰিব পৰা যায় এটা হৈছে পভাৰ্টি এক্ট তাৰ চাইল্ড লেবাৰ আছে তোমাৰ মানে শিশুক যাতে শ্ৰমিক বনাব নোৱাৰে তাৰ ওপৰতো চৰকাৰে কিছুমান দৃষ্টি ৰাখে সেই গতিকে আমাৰ এই গোটেইকেইটা হ'ব এতিয়া কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অল অফ দ'জ মনত ৰাখিবা যিহেতু শিশু আমাৰ দেশৰ ভৱিষ্যত সেই গতিকে শিশুসকলৰ এনে কিছুমান সমস্যা যাতে সৃষ্টি নহয় তাৰ বাবে এই সকলো অধিকাৰ তেওঁলোকে পোৱাটো উচিত আহা নেক্সট কুৱেশ্যন নম্বৰ 7 3 জেনেৰেশ্যন ৰাইটছ ৱেৰ ফৰ্মুলেটেড বাই কোনে ফৰ্মুলেট কৰিছিলে 3 জেনেৰেশ্যন ৰাইটছ অপশ্যনসমূহত চাবা এত আছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন বিত আছে ইণ্টাৰনেশ্যনেল কনভেনশ্যন অফ হিউমেন ৰাইটছ চিত আছে কাৰ্ল মাৰ্কছ ডিত আছে লুইচ বি ছন ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি লুইচ বি ছনে 3 জেনেৰেশ্যন ৰাইটছ ফৰ্মুলেটেড কৰিছিল মনত ৰাখিবা ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে কুৱেশ্যন নম্বৰ 8 হুইচ অফ দ্য ফ্ল'য়িং ফেক্টৰ্ছ আৰ কণ্ট্ৰেৰী টু দ্য ওমেন ৰাইট মহিলা অধিকাৰৰ ভিতৰত তলৰ কোনটো অধিকাৰ মেইনলি পৰে চাবা অপশ্যনসমূহত চাবা এত আছে কাষ্টমাৰী ল' বিত আছে পেট্ৰিয়াৰী আৰু চিত আছে চাইল্ড মেৰিজ আৰু ডিত আছে অল অফ দ'জ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অল অফ দ'জ এই ওপৰৰ গোটেইকেইটাই পৰিব এ বি আৰু চি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 9 ইণ্টাৰনেশ্যনেল কনভেনশ্যন অন চিভিল এণ্ড পলিটিকেল ৰাইট ৱাজ ফৰ্ম ইন ইণ্টাৰনেশ্যনেল কনভেনশ্যন অন চিভিল এণ্ড পলিটিকেল ৰাইটছ কিমান চনত ফৰ্ম হৈছিল মনত ৰাখিবা অপশ্যনসমূহত প্ৰথম চাই লোৱা এত আছে 1960 বিত আছে 1963 চিত আছে 1966 আৰু ডিত আছে 1969 9 নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1966 1964 চনতহে তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল কনভেনশ্যন অন চিভিল পলিটিকেল ৰাইটছ ফৰ্ম হৈছিল মনত ৰাখিবা অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 10
Which article of the Indian Constitution prohibited the employment of any child below 14 years of the age in any factory or mine? 14 বছৰ তলৰ কোনো শিশুৱে যাতে কোনো ধৰণৰ ফেক্টৰী আৰু মাইন্সৰ জেগাত কাম কৰিব নোৱাৰে তাৰ বাবে সংবিধানে কোনটো অধিকাৰ তেওঁলোকক দিছে অপচনসমূহত চাবা অপচন 1ত আছে আৰ্টিকল 14 2 নম্বৰত আছে আৰ্টিকল 16 3 নম্বৰত আছে আৰ্টিকল 14 to 18 আৰু 4 নম্বৰত আছে আৰ্টিকল 24 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন 4 নম্বৰত থকাটো আৰ্টিকল 24 আৰ্টিকল 24 অনুসৰি হৌলাচলি কোনো ধৰণৰ মানে বিপদজনক মূলক জেগাত কাম আৰু ফেক্টৰীত হওক বা মাইনত হওক কামত লগাব পৰা নাযাব তাক সম্পূৰ্ণৰূপে প্ৰহিবিটেড কৰিছে মানে prohibited মানে হৈছে তোমাৰ নিষিদ্ধ কৰা হৈছে মন ৰাখিবা কোৱেশ্চন নম্বৰ 11 the human rights of third generation may formulated অপচন সমূহত চাবা এত আছে ইন্ডিভিজুৱেল ৰাইট বিত আছে ৰাইট টু ৱৰ্ক চিত আছে ৰাইট টু পিচ আৰু ডিত আছে ৰাইট টু লাইফ এটো কোনটো ক্যাটাগৰীত পৰিব কোৱাচোন তোমালোকে অপচন ইয়াৰ কাৰেক্ট হ'ব অপচন সি ৰাইট টু পিচ এটো শান্তিৰ যেটো অধিকাৰ এই অধিকাৰৰ ভিতৰত এই থাৰ্ড জেনাৰেশন ফৰ্মুলেটেড হ'ব ৰাইটস মন ৰাখিবা কোৱেশ্চন নম্বৰ 12 who propagated the idea of contextual justice as an instrument or protecting everyone's right সকলো মানুহৰ সকলো অধিকাৰ যাতে প্ৰটেক্টিং হৈ থাকে সেই বিষয়ে কোনে প্ৰপাগেণ্ড কৰিছিল কোনে প্ৰচাৰ কৰিছিল অপচনসমূহত চাবা এত আছে হবস বিত আছে লক চিত আছে ৰসু আৰু ডিত আছে গান্ধী ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি জন লকে আছিল তেওঁ যিবোৰ কন্টেক্সুৱেল জাস্টিস তাৰ ওপৰত যাতে মানে মানুহৰ যিবোৰ সকলো মানুহৰ অধিকাৰ যাতে তেওঁলোকে পায় তাৰ ওপৰত মাত মাতিছিল লক আৰু পিছৰ পৰ্যায়ত ৰসুকো মাতা দেখা যায় জিয়াজাক ৰসু মন ৰাখিবা ইউ বৰ ইম্পৰ্টেন্ট তোমালোকে যদি ভিডিঅটো চাই ভাল পাইছা তেন্তে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅটো শ্বেয়াৰ কৰি দিবা আহা নেক্সট কোৱেশ্চন নম্বৰ 13 the constitutional and legal framework all human rights act in India formed in option সমূহত চাবা 1996 বিত আছে 1993 চিত আছে 1992 আৰু ডিত আছে 1991 13 নম্বৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 1993 the constitutional legal framework হৈছিলে human rights Act of India form what মন ৰাখিবা question number 14 which of the following instrument is the oldest international instrument of human rights পৃথিৱীৰ সকলোতকৈ পুৰণা human rights কোনটো human rights কৰ পৰা ষ্টাৰ্ট হৈছিল অপচন সমূহৰ চাবা অপচন এত আছে UDHR United Development Human Rights বিত আছে the Charter of the United Nation চিত আছে International Convent of Civil and Political Rights আৰু ডিত আছে International Convent of Economical, Social and Cultural Rights 14 নম্বৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি the Charter of the United Nation মন ৰাখিবা ইউ ইম্পৰ্টেন্ট question of 15 the Magna Carta was adopted in the year of Magna Carta কেতিয়া এডপ্ট কৰা হৈছিল মন ৰাখিবা অপচন সমূহত চাবা এত আছে 1215 বিত আছে 1218 চিত আছে 1350 আৰু ডিত আছে 1318 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1215 নত মেগনা কাৰ্টাক প্ৰথম এডপ্ট কৰা হৈছিল মন ৰাখিবা ইউ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 16 the universal declaration of human rights contains universal declaration human rights ত কি থাকে আৰু কিমান নম্বৰ আৰ্টিকলছৰ আন্ডাৰত পৰে হি অপচন সমূহত চাবা এত আছে 25 আৰ্টিকল নম্বৰ 25 বিত আছে আৰ্টিকল নম্বৰ 27 সি নম্বৰত আছে আৰ্টিকল নম্বৰ 30 আৰু ডি নম্বৰত আছে আৰ্টিকল নম্বৰ 35 16 নম্বৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি আৰ্টিকল নম্বৰ 30 মন ৰাখিবা আৰ্টিকল নম্বৰ 30 অনুসৰি universal human rights contain হৈ থাকে মন ৰাখিবা question number 17 নৰ্মদা বাচাও আন্দোলন is on example of নৰ্মদা বাচাও আন্দোলন মেইনলি তেওঁলোকৰ পাৰ্সপেক্টিভ কি আছিল আৰু ইয়াৰ কি উদাহৰণ পোৱা যায় অপচন সমূহত চাবা এল আছে দা এনভাইৰনমেন্টাল প্ৰটেকচন মুভমেন্ট ই এনভাইৰনমেন্টাল প্ৰটেকচন মুভমেন্ট আছিল নেকি অপচন বি আছে দা মুভমেন্ট ফৰ দা ৰাইটস অফ ইন্ডিজিনাছ পিপল যে ইয়াৰ মুখ্য উদ্দেশ্য এটো আছিল নেকি যে ইন্ডিজিনাছ পিপল সকলৰ যিবোৰ অধিকাৰ হেবু পাওক নে অপচন সি হ'ব দা ওমেন ৰাইটস মুভমেন্ট নে মহিলাসকলৰ অধিকাৰৰ কাৰণে কৰিছিল অপচন ডি আছে মুভমেন্ট টু প্ৰটেক্ট হিউম্যান ৰাইটস নে মানুহৰ যিবোৰ মৌলিক অধিকাৰ আৰু যিবোৰ মানুহৰ অধিকাৰ হে অধিকাৰবোৰ প্ৰটেক্ট কৰাৰ কাৰণে হৈছিল নেকি কোৱেশ্চন নম্বৰ 18 স্লেভাৰী ওয়াজ লিগেলি এবলিশড ফ্ৰম আমেৰিকা ইন যিবোৰ চাকৰ ব্যৱস্থা সেই ব্যৱস্থাটোক আমেৰিকাৰ পৰা কেতিয়া একেবাৰে উঠাই দিয়া হৈছিল এবলিশড কৰিছিল অপচন সমূহত চাবা 1854 বিত আছে 1864 চিত আছে 1874 আৰু ডিত আছে 1884 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 1864 পিছৰ পৰা তোমাৰ আমেৰিকাত যিবোৰ স্লেভাৰী মানে যিবোৰ চাকৰ ৰখা ব্যৱস্থা সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল এক হৈছে কৃষ্ণাংগ এক হৈছে শ্বেতাংগ
আৰু এই শ্বেতাংগসকলে কৃষ্ণাংগ মানে হৈছে নিগ্ৰো এই নিগ্ৰোসকলৰ ওপৰত বহুতো জোৰ জুলুম চলাইছিল আৰু তেওঁলোকক মানে চাকৰ হিচাপে ৰাখিছিল আৰু সেই চাকৰ হিচাপে ৰখাৰ ফলত তেওঁলোকক কিছুমান আন্দোলন কৰাৰ পিছত 1866 চনৰ পিছৰ পৰা সেই আমেৰিকাত তোমাৰ সেইবোৰ কোনো ধৰণৰ ৰঙৰ কাৰণে কালাৰৰ কাৰণে মানুহক যাতে হাৰাশাস্তি নকৰে সেই গতিকে স্লেভাৰী আৰু সম্পূৰ্ণৰূপে এবলিষ্ট কৰি দিয়া হৈছিল মানে নিষিদ্ধ কৰা হৈছিল মনত ৰাখিবা কোৱেশ্চন নম্বৰ 19 who among the following is the not on advocate of modern theories of human rights modern theory of human rights or কোন এডভোকেট নহয় অপচনসমূহত চাবা এত আছে জন ৰোলছ বিত আছে ডাৰউইন আৰু চিত আছে মুডুগল আৰু তোমাৰ ডিত আছে জে ৰুছু মানে জিয়া জাক ৰুছু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি মডুগল নাছিল মনত ৰাখিবা ইউ ইম্পৰ্টেণ্ট আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 20 দ্য ইউনাইটেড নেশ্যন চেণ্টাৰ for human rights was created by the General Assembly in United Nations যিবোৰ তোমাৰ হিউমেন ৰাইটছ আছিল হেতু ক্ৰিয়েট কৰা আছে জেনাৰেল এছেম্বলি কিমান চনত তোমাৰ প্ৰথম ক্ৰিয়েট কৰিছিল মনত ৰাখিবা অপচন নম্বৰত চাবা এত আছে 1952 বিত আছে 1962 চিত আছে 1972 আৰু ডিত আছে 1982 20 নম্বৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি 1982 1982 চনৰ পিছৰ পৰা তোমাৰ এই হিউমেন ৰাইটছ ক্ৰিয়েট হৈছিল যিবোৰ তোমাৰ জেনাৰেল এছেম্বলি আছিল মনত ৰাখিবা তোমালোকে যদি ভিডিও চাই ভাল পাইছা তেন্তে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত